নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে সকলো? নিশ্চয় ভালে আছে চাগে। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আপোনালোকৰ লগত মই আলোচনা কৰিম চুলি চাই মানুহক কেনেকৈ চিনি পাব পাৰিব। বন্ধু বান্ধৱীসকল, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু সকলোতকৈ আগত ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে বেল আইকনটো ক্লিক কৰি দিয়ক। আহক বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। চুলি চাই মানুহক চিনিব পৰা 6টা লক্ষণৰ কথা ক'ম। 1 নম্বৰতে হৈছে ক'লা আৰু কেঁকুৰা চুলি নাৰী সৌভাগ্যৱতী বুলি কোৱা হয়। 2 নম্বৰতে হৈছে মহিলাসকলৰ যদি কোমল মিহি চুলি হয় তেনেহ'লে সেইসকল মহিলা সুখী হয়, তেওঁ জীৱনটো সুখ হ'ব, অৰ্থাৎ সুখী হৈ থাকিব পাৰিব। বন্ধু বান্ধৱীসকল, মহিলাৰ চুলি গোচা মোটা হয় বা যদি চুলি গোচা মুঠাটো ডাঙৰ হয় তেনে মহিলাৰ পুত্ৰ জননী হয়, মানে তেওঁ পুত্ৰ সন্তান জন্ম হ'ব। 4 নম্বৰতে হৈছে যি পুৰুষৰ ভৰিৰে হাতেৰে নৰম নোম থাকে সেই পুৰুষসকল মানে সৰল প্ৰকৃতিৰ হয়। 5 নম্বৰতে হৈছে পুৰুষৰ যদি বুকুত নোমে ভৰি থাকে তেনেহ'লে পুৰুষজন নিশ্চিতভাৱে প্ৰেমিক হয়। 6 নম্বৰতে চুলিৰে যদি মানুহৰ কপালখন ঢাক খাই থাকে তেনে মানুহ শান্ত প্ৰকৃতিৰ হয়।